নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰেখা কিচেনলৈ আপোনালোকক স্বাগতম। আজি মই দুপৰীয়া থালিখন আপোনালোকৰ আগত শ্বেয়াৰ কৰি গৈছোঁ। চাওকচোন বাৰু আজি মই দুপৰীয়া কি বনালোঁ। মই বনালোঁ লাই শাকৰ ভাজি, ফুলকবি আৰু মটৰৰ ভাজি, পালেঙৰ সৈতে মাছৰ জোল, কচু কণবিলাহী মাছৰ জোল, লগতে নৰসিংহৰ চাটনি আৰু পোৰা গৰৈ মাছৰ পিটিকা। কচু শাকৰ বাবে লৈছোঁ কচুথুৰি, কণবিলাহী, মাছ, দাইল, পিঁয়াজ, নহৰু, আদা, জলকীয়া, লগতে অকণমান জালুকৰ গুড়ি। কচুত জালুক অলপ বেছিকৈ দিলে খাবলৈ ভাল লাগে। জালুকৰ গোন্ধটোৱে খুব বেছি টেষ্টি কৰে। দাইল আৰু কচু এনেকৈ কুকাৰত দি মই প্ৰথমতে বইল কৰি ল'ম। এইখিনি বইল কৰোঁতে মই পৰিমাণ অনুযায়ী নিমখ দি ল'লোঁ, লগতে পানী দি দিলোঁ। এটামান হুইচেল দিয়াৰ পাছত কচুখিনি খুব ধুনীয়াকৈ সিজি গ'ল। মাছ ফ্ৰাই কৰা কেৰাহীতে মই এইখিনি তেল মাৰি ল'ম। তেল মাৰিবৰ বাবে ল'লোঁ পিঁয়াজ, আদা, নহৰু, জালুক আৰু জলকীয়া। হালধি দি দিলোঁ। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। বিলাহীখিনি ভালদৰে ভাজ খোৱাত এতিয়া মই বইল কৰি লোৱা কচু দালিখিনি ইয়াত দি দিম। দালিখিনি অলপ উতলি অহাত এতিয়া মই মাছকেইটুকুৰা ইয়াত দি ল'লোঁ। প্ৰায় 20 মিনিটমান দালিখিনি উতলাৰ পাছত ইয়াত মই মান ধনিয়া দি দিলোঁ। কচু দালি ৰেডি হৈ গ'ল। আৰু কি কি বনাওঁ চাই যাওকচোন। ঘৰৰ বাৰীৰ লাই, পালেং, লফা খুব ধুনীয়া হৈছে। ইয়াৰে মই পালেং অলপ ছিঙি ল'লোঁ। লগতে ভাজি বনাবলৈ ল'লোঁ লাই শাকৰ পাত। পালেং বিলাহীৰ সৈতে বনাম এতিয়া মাছৰ জোল। মাছৰ জোলখন মই চিম্পুলকৈ বনাইছোঁ। ইয়াত পিঁয়াজৰ ফোৰণ দিছোঁ। অকণমান হালধি দি এতিয়া মই কাটি লোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি অলপ ভাজ হোৱাত এতিয়া মই পালেং পাতখিনি দিলোঁ। এনেদৰে ভাজি ভাজি পালেঙৰ পানীখিনি শুকাই যোৱা। ইয়াত মই এতিয়া পানী দি লওঁ। অলপ উতল অহাত এতিয়া মই ফ্ৰাই কৰি লোৱা মাছখিনি ইয়াত দি লওঁ। এনেদৰে বনাই ল'লোঁ ঘৰৰ পালেঙৰ সৈতে মাছৰ জোল। চাটনিৰ বাবে ল'লোঁ নৰসিংহ, কণবিলাহী, আদা, নহৰু আৰু জলকীয়া। নৰসিংহ ঘৰৰে কোমলীয়া আগ কেইটামান ওলাইছিল। মিক্সিত চাটনিখিনি বনাই ল'লোঁ। গৰৈ মাছ কেইটামান পুৰি পিটিকা কৰি ল'লোঁ। ইয়াত জলকীয়া, পিঁয়াজ আৰু অকণমান নেমু দি লৈছোঁ। পুৰাই গৰৈ মাছৰ পিটিকাখন খুব ভাল লাগে খাবলৈ। আজি দুপৰীয়াৰ থালিখন মোৰ এনেকৈ ৰেডি হৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ
লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব।